Hello guys, welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰো সকলো ঘৰতে আছে, সুস্থ আছে। ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ লওঁ যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে আজি মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকক অনুৰোধ জনাইছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ সকলোবিলাক ভিডিও নোটিফিকেশন আপোনালোকে পাই থাকে আৰু মোৰ ভিডিওবিলাক চাবলৈ পায়। সো আহক ভিডিওটো আৰম্ভ কৰো। আজিৰ এই ভিডিওটো আসলতে মই বনাবলৈ লৈছো ফ্লিপকাৰ্টৰ সুপাৰ কইনছ ইউজ কৰি মই এটা বস্তু আনিছিলো তাকে ভাবিলো আপোনালোকৰ লগত মই শেয়াৰ কৰিলো। আসলতে মই আপোনালোকক আগতেও দেখাইছো কেনেদৰে আমি ফ্লিপকাৰ্টৰ সুপাৰ কইনছ বিলাক ইউজ কৰিব পাৰো যেহেতু পেন্ডেমিক সিচুৱেচনৰ কাৰণে আমাক এটা সুবিধা কৰি দিছে যে সুপাৰ কইনছ বিলাক ইউজ কৰি আমি অক্সিজেন সিলিন্ডাৰ এম্বুলেন্স সাৰ্ভিস এইবিলাক আমি যোগা সেৱা আগবঢ়াব পাৰো কোভিড ৰোগীৰ কাৰণে। যদি আপোনালোকে ভিডিওটো চোৱা নাই তেনেহলে মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে চাই ল'ব পাৰিব। আৰু সুপাৰ কৰি খুব ভাল পাওঁ আৰু অনলাইন শ্বপিং কৰাৰ কাৰণে যিমান সুপাৰ কইনছ পাওঁ ফ্লিপকাৰ্টত মই সুপাৰ কইনছ ইউজ কৰি আগতে এটা ভিডিও বনাইছো মই দুখন বেডশিট আনিছিলো। একচুয়ালি ভিডিও বনোৱা হৈছে এখনৰহে এখন কিং সাইজ বেডশিট মই পাইছিলো সুপাৰ কইনছ ইউজ কৰি আৰু মই এখন আপোনালোকৰ লগত শেয়াৰো কৰিছিলো। এই ভিডিওটোত মই আপোনালোকক দেখাবলৈ লৈছো মই সুপাৰ কইনছ ইউজ কৰি অনা এটা কুৰ্তি। কুৰ্তিটোৰ প্ৰাইস আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে 499। মই ইয়াত দিছো মাত্ৰ 1 টকা আৰু 498 দিছো সুপাৰ কইন। কুৰ্তিটো মোৰ খুবেই বেছি ভাল লাগিছে। মই আপোনালোকক ভিডিও দি দিম মই পিন্ধা আৰু এটো জিন্স নাইবা প্লাজোৰ লগতো পিন্ধিব পাৰি। এয়া মই জিন্সৰ লগত পিন্ধি দেখাইছো। প্লাজোৰ লগতো খুব বেছি ভাল লাগে আৰু কাপোৰটো খুবেই বেছি ভাল। সো গাইজ আপোনালোকে দেখিলে কেনেদৰে মই সুপাৰ কইনছ ইউজ কৰি কুৰ্তিটো আনিলো মাত্ৰ 1 টকা দামত। সো আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে তেন্তে প্লিজ লাইক কৰিব আৰু মোৰ ভিডিওটো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। ঠিক আছে তেনেহলে আজি ভিডিওটো মই ইমানতে সামৰো। থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং। বাই বাই।